বন্ধু বান্ধৱীসকল, আপুনি আমাৰ ভিডিঅ'বিলাক চাই কিন্তু আপুনি আমাৰ চেনেলটি ছাবস্ক্ৰাইব নকৰে। অনুগ্ৰহ কৰি আপুনি আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ক। এই পৃথিৱীত এনে কোনো সফল ব্যক্তি নাই যিয়ে কেতিয়াও ৰিজেকশ্যনৰ মুখামুখি হোৱা নাই। জেক মা, জে.কে. ৰাউলিং, অমিতাভ বচ্চন, নৱাজুদ্দিন ছিদ্দিকী, MS ধোনী আৰু কিমান যে উদাহৰণ আছে। এইসকলেই কালি ৰিজেক্ট হোৱা লোক আজি পৃথিৱীৰ আঙুলিৰ মূৰত গণিব পৰা সফল ব্যক্তিসকলৰ মাজৰ এজন হয়। এইসকলৰ লগত সেই সময়ত বহু ব্যক্তি ৰিজেক্ট হৈছিল, কিন্তু আজি আমি সেইসকলকহে জানো যিয়ে সেই সময়ত হাৰ মানিবলৈ বাধ্য নহ'ল। ৰিজেকশ্যনৰ ভয় এই সফল ব্যক্তিসকলৰো সিমানেই হৈছিল যিমান আজি তোমাৰ হৈছে। ইয়াৰ অৰ্থ বুজিছা? আজি তোমাৰ ওচৰতো একেই সুযোগ আছে যিটো কিছু বছৰ আগতে এইসকল লোকৰ ওচৰত আছিলে। তেতিয়াহ'লে পলম কিহৰ? বনাই দিয়া নিজকে এনেকুৱা প্ৰতিজন হ'ব বিচাৰে তোমাৰ নিচিনা। ইমানেই উন্নত বনোৱা নিজকে যে ওপৰৱালাও বাধ্য হৈ যায় তোমাক সফল বনাবলৈ। ৰিজেকশ্যনৰ অৰ্থ এইটো নহয় যে তুমি হাৰি গ'লা। ৰিজেকশ্যনৰ অৰ্থ হৈছে আৰু এবাৰ কষ্ট কৰি জান লগাব লাগিব। মনত ৰাখিবা, সফলতাৰ বাট ৰিজেকশ্যনৰ পৰাই আৰম্ভ হয়। কিছু লোকৰ সফলতাত শেষ হয়, কিন্তু কিছু লোকে ৰিজেকশ্যনতে হাৰ মানি দিয়ে। আজিৰ ভিডিঅ'ত 5টা কাহিনী শ্বেয়াৰ কৰিম। কাহিনীকেইটা শুনাৰ পাছত কমেণ্টত জনাবা যে এওঁলোকৰ নিচিনা ৰিজেকশ্যন আপুনি পাইছেনে? যদি উত্তৰ হয় নাই পোৱা, তেন্তে প্ৰশ্নই নাহে ৰিজেকশ্যনৰ ভয়ত পিছ হুহুকিবলৈ। কাহিনী নম্বৰ 1। বেছিভাগ লোকে দুখীয়াৰ পৰা ধনী হোৱাৰ যাত্ৰা দেখে, কিন্তু এই ছোৱালীজনীয়ে ধনীৰ পৰা দুখীয়া হোৱাৰ যাত্ৰা 8 বছৰ বয়সতে দেখি ল'লে। তেওঁৰ দেউতাকৰ ব্যৱসায়ত হোৱা লছৰ কাৰণে থকা ঘৰটো এৰি দিব লগা হৈছিল, সকলো বিলাসিতা এৰিব লগা হৈছিল, আৰু এনে অৱস্থাত 8 বছৰ বয়স তাইৰ সপোন দেখিলে গায়িকা হোৱাৰ। গান লিখা আৰু কম্প'জ কৰা আৰম্ভ কৰি দিলে, কিন্তু এওঁৰ সপোন তেতিয়া ভাগিলে যেতিয়া তেওঁক স্কুলৰ ছিংগিং গ্ৰুপৰ পৰা এইটো কৈ উলিয়াই দিলে যে তোমাৰ মাতটো বহুত গধুৰ হয়, তুমি ভালদৰে গাবও নোৱাৰা। এই গধুৰ মাতৰ বাবে বহুবাৰ ৰিজেকশ্যনৰ মুখামুখি হ'ব লগা হৈছিল। কিন্তু এই ছোৱালীজনীয়ে হাৰ নামানিলে। হাৰ মানিবলৈ প্ৰস্তুতে নাছিল। ইমান সমস্যাৰ পাছতো তেওঁ নিজৰ প্ৰথম এলবাম লঞ্চ কৰিলে, সেইটো ফেইল হ'ল। দ্বিতীয় এলবাম লঞ্চ কৰিলে, সেইটোও ফেইল হ'ল। এষাৰ কথা আছে নহয়, য'ত জেদ আছে তাত সফলতাকো জঁপিয়াই আহিবই লাগিব। 2টা ছুপাৰ ফ্লপৰ পাছত তেওঁ তৃতীয় এলবাম লঞ্চ কৰিলে, এইটো ছুপাৰ হিট হৈ গ'ল। আজি তেওঁ মষ্ট ফেমাছ আৰ্টিষ্টৰ মাজৰ এজন, যাক পৃথিৱীয়ে চাকিৰা নামেৰে জানে। অসফলতাৰ ভয় সকলোৰে লাগে, মাত্ৰ কিছু লোকে এই ভয়ক ভয় খুৱাব জানে। কাহিনী নম্বৰ 2। এখন কফি শ্বপ চলোৱা এজন ব্যক্তিয়ে সপোন দেখিলে পৃথিৱীতে নিজৰ কফি শ্বপ খোলাৰ, কিন্তু এই ব্যক্তিজনৰ ওচৰত ইমান পইচা নাছিল আৰু মেন পাৱাৰো নাছিল। নিজৰ দমত একোৱে কৰিব নোৱাৰিলেহেঁতেন। সেইবাবে তেওঁ ইনভেষ্টৰসকলৰ লগত মিলা মিছা কৰা আৰম্ভ কৰিলে। 1 বা 2 নহয়, 250জন ইনভেষ্টৰে তেওঁক ৰিজেক্ট কৰিলে, কিন্তু ইমান হাৰৰ পাছতো এই ব্যক্তিজন হাৰ মনা নাছিল। যেতিয়া লক্ষ্য দৃঢ় হয়, তেতিয়া ভগৱানেও তোমাৰ ভাগ্য সলাবলৈ বাধ্য হ'ব। এনেকুৱাই হ'ল ইনভেষ্টৰ পাই গ'ল। সফলতাৰ চিৰি বগাই বগাই তেওঁৰ কফি ব্ৰেণ্ডক সম্পূৰ্ণ পৃথিৱীত খুলি দিলে। আজি সেই ব্ৰেণ্ডক ষ্টাৰবাকছ কফি নামেৰে আমি জানো। কোনেও এই ব্ৰেণ্ডক নাজানিলেহেঁতেন যদি এই ব্যক্তিজনে আধাতে হাৰ মানি লোৱা হ'লে। তেতিয়াহ'লে ষ্টাৰবাকছ আজি ইমান ডাঙৰ সাম্ৰাজ্য গঢ়ি নতুলিলেহেঁতেন। 250 ৰিজেকশ্যনৰ পাছতো এই ব্যক্তিজনে কৰিব পাৰে, তেন্তে তোমাৰ কি নাই? তুমি কিয় নোৱাৰিবা?
কাহিনী নম্বৰ 3 বিটেলছ এইটো এটা লিজেণ্ডাৰী ব্ৰেণ্ড হয় যিয়ে বহু হিট গান দিছে কেৰিয়াৰৰ আৰম্ভণিতে যেতিয়া তেওঁলোকে প্ৰথম গান ৰেকৰ্ড কৰিবলৈ ডাটা ৰেকৰ্ডছৰ ওচৰত এক্সিকিউটিভৰ সৈতে লগ কৰিছিল তেতিয়া তেওঁ বিটেলছৰ এইটোক কৈ ৰিজেক্ট কৰি দিলে যে গিটাৰিষ্ট মিউজিকৰ লিডতেই নাহে ইয়াত আপোনাৰ কোনো ফিউচাৰ নহ'ব আৰু কেতিয়াও তোমাৰ দিন নাহে ইমান শুনাৰ পাছত তেওঁ হাৰ মানি যায় তেতিয়া তেওঁ মহান কেনেকৈ হ'ব এনে বহু ৰিজেকশ্যনৰ ভঙাৰ পাছত বিটেলছ নিজৰ দিন অনাই নহয় নিজৰ দশক লৈ আহিলে মনত ৰাখিবা ৰিজেকশ্যনৰ ভয়ক নিজৰ আগত মূৰ দোৱা ব্যক্তিয়েহে পৃথিৱীয়ে এদিন মহান নামেৰে জানে কাহিনী নম্বৰ 4 11 বছৰ বয়সত এটা সৰু ল'ৰাক ফুটবল টীমৰ পৰা উলিয়াই দিলে কিয়নো তেওঁৰ উচ্চতা কম আছিলে পাছত তেওঁৰ ওচৰত দুটা অপচন আছিলে 1 নম্বৰ ৰিজেক্ট হৈ গ'ল সেইবাবে কান্দি থকা 2 নম্বৰ নিজকে ইমান উন্নত বনোৱা যে নিজৰ টেলেণ্টৰ আগত প্ৰত্যেকেই মূৰ দুৱাই তেওঁ দ্বিতীয় অপচন বাছি ল'লে তেওঁৰ নাম হৈছে লিঅনেল মেছি যাৰ খেলৰ আজি সম্পূৰ্ণ পৃথিৱী পাগল হয় চমৎকাৰ ৰিয়েল লাইফতে হয় মাত্ৰ ব্যক্তিজন জেদি হ'ব লাগিব কাহিনী নম্বৰ 5 এই ব্যক্তিজন সদায়ে মোৰ ভাল লগা ব্যক্তিসকলৰ মাজৰ এজন এওঁৰ নিচিনা ৰিজেকশ্যন আৰু ফেইলাৰ যদি সাধাৰণ ব্যক্তিৰ জীৱনলৈ আহে তেওঁ হয়তো জীয়াই নাথাকিলেহেঁতেন কিন্তু এইজন ব্যক্তি জীয়াই থাকিলে আৰু সফলতাক এনেভাৱে আজৰি ল'লে যাৰ উদাহৰণ আজিও দিয়া হয় 24 বছৰ বয়সত তেওঁৰ পত্নী ঢুকাই থাকিল নিজৰ ব্যৱসায় আৰম্ভ কৰিলে সেইটো ফেইল হ'ল এটাৰ পাছত এটা 8টাকৈ ইলেকশ্যনত তেওঁ হাৰিলে ইমান ৰিজেকশ্যনৰ পাছতো হি ৱাজ ইলেক্টেড এজ দি প্ৰেছিডেণ্ট অফ ইউনাইটেড ষ্টেটছ অফ আমেৰিকা হয় বন্ধু বান্ধৱীসকল মই কথা কৈ আছোঁ আব্ৰাহাম লিংকনৰ ইমান জটিল সময়ত যদি এওঁলোকে হাৰ নামানিলে তেতিয়া তোমাৰ একো অধিকাৰ নাই ৰিজেকশ্যনক ভয় কৰি পিছ হুহুকাৰ যদি ভয় কৰা তেন্তে সেই অনুশোচনাক ভয় কৰা যিটো তোমাৰ সময় পাৰ হোৱাৰ পাছত হ'ব নাম এদিনতে নবনে কিন্তু এদিন নিশ্চয় বনে তাৰ বাবে হাজাৰ ৰিজেকশ্যনক পাৰ কৰাৰ সাহস মনৰ ভিতৰত থাকিব লাগিব বন্ধু বান্ধৱীসকল ভিডিঅ'টি যদি ভাল লাগিল লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো ছাবস্ক্ৰাইব কৰি আপুনি আমাক মৰম দেখাওক শুনি থাকক D.G Life Motivation এটি নতুন জীৱনৰ এক নতুন আশা ধন্যবাদ